আজি নাৰ্চাৰী চাবলৈ গৈছিলোঁ মই আৰু ভাইটি। এয়া চাওক গৈ আছোঁ নাৰ্চাৰীৰ ভিতৰত সোমালোঁ। এয়া ভাইটিয়ে গৈ পাই পোৱাৰ লগে লগে মানে ফুল চোৱাত ব্যস্ত হৈ গৈছে। লগতে ময়ো এজন তাতে কাম কৰা কৰ্মচাৰী, ময়ো ফুল চোৱাত ব্যস্ত আছোঁ। এয়া ভাইটিয়ে চাই আছে, লগতে ইপিনে সিপিনে কৰি ময়ো চালোঁ কি ফুল আছে কি ফুল নাই। অকল ইয়াতে ফুল বুলি নহয়, ইয়াত নানা ধৰণৰ গছো আছে, গছৰ পুলি। অকল ফুল বুলি ক'লে ভুল হ'ব। চাওকচোন কি ধুনীয়াকৈ ফুলবোৰ সজাই থোৱা হৈছে, দেখে কিবা ভাল লাগি যায়, নহয়নে বাৰু? কিমান ধুনীয়াকৈ সজোৱা আছে। অনেক ধৰণৰ ফুল আছে, আপুনি যেনেকুৱা ধৰণৰে ফুল বিচাৰে বা গছৰ পুলি বিচাৰে তেনেকুৱা ধৰণৰে পাব। গতিকে বহুত ভাল লাগে নাৰ্চাৰীত গৈ, মনবোৰো ভাল লগাৰ লগতে মনবোৰো ফ্ৰেছ হয়, হয়নে নহয় বাৰু? কওকচোন আপোনালোকে। ৱাও, ষ্ট্ৰবেৰী। তাতোতকৈ ধুনীয়া তোমাৰ মুখনি, মুখত মিচিকিয়া ভাগি। ফুলতে পখিলা ভ্ৰমণালে গুণ গুণ গুণ, কাষলৈ আহা না কথা এটি শুনাচোন। ফুলতে পখিলা ভ্ৰমণালে গুণ গুণ গুণ, কাষলৈ আহা না কথা এটি শুনাচোন। সোণশিৰি নৈতে পানী কমাই কেঁচা সোণ, সঁচাকৈ কোৱাচোন তোমালে মৰমৰ কোন। জীৱনৰ বাট খলাব মা, উজলাহে কৈ দিবা, উজলাহে কৈ দিবা, পিছলি পৰিবা চাবা। আনৰ চলাহী কথাত তুমি ভুল নাযাবা, তুমি ভুল নাযাবা, পিছতে মজাটো পাবা। ফুল বুলি অকল ফুল বুলিয়ে নহয়, ইয়াতে আপুনি বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ টাবো পাব। এয়া মই দেখুৱাইছোঁ, এয়া চাওকচোন, ইয়াতে এয়া টাবো পাব। আৰু এনেদৰে আমি ফুল টাব নাৰ্চাৰীত বহুত সময় চালোঁ। বহুত সময় নাৰ্চাৰীত কটোৱাৰ পিছত ভাইটি আৰু মই এয়া ফুলৰ পুলি আৰু টাব লৈ আমি ঘৰমুৱা হ'লোঁ। এয়া দেখুৱাই দিছোঁ চাওক ওচৰৰ পৰা। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টোত এটা লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু প্লিজ নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।